বৰ্তমান পাই গ'লোঁ তেল গৰম, আমাৰ একদম আপোন জেগা তেল গৰম। আৰু আমি ইয়াৰ পৰা আজি যাম শিৱসাগৰলৈ। আজি আৰু কাইলৈ শিৱসাগৰত শ্ৰমদান কাৰ্যসূচী আছে আমাৰ। কেন্দ্ৰীয় বসন্ত উৎসৱৰ তেল গৰমৰ দলটো গোটেইখিনি বিষয়ববীয়াৰ লগতে যিমান আমাৰ ৰাইজ আছে সকলো যাবলৈ ওলাই আহিছোঁ। বাকী দেখাই আছোঁ আৰু ইমান পাই গৈছোঁ ৰঙামাটি টোল গেট। আৰু এয়া চবৰে বেনাৰবোৰে উৰি উৰি ডিষ্টাৰ্ব দিছে। এই কিশোৰে ৰেইনকোটটো কেলৈ লগাই লৈছিলে? ৰেইনকোটটো কেলৈ লগাই লৈছিলে? বৰষুণ টিকা নাই, পাল ফাটি গ'ল, গোটেই খাদ্য সামগ্ৰী আছিলে দেখা নাই? সেইবিলাক বচাবলৈ আমি মানে নিজে সিজিলোঁ। এই ইয়াত বান্ধি দিলেই হ'ব এনেকৈ। মই তেনেকৈ বান্ধি লৈছোঁ, নহ'বা উৰি উৰি গুচি যায়। উৰি উৰি গৈছেগৈ নহ'লে। আৰু মুখা আগলৈ আহি গৈছে। হেৰি হৈ যাব। এয়া আমাৰ গোটেইখিনি তেল গৰমৰ কেন্দ্ৰীয় বসন্ত উৎসৱৰ লগতে আমাৰ তেল গৰমৰ গোটেইসোপা ৰাইজ গোটেইখিনি আহিছে। আজি আমি শিৱসাগৰত শ্ৰমদান কৰিবলৈ আহিছোঁ। যিটো বানে আপোনালোকে সকলোৱে গম পায়, বানে শিৱসাগৰত বহুত ক্ষতি কৰিছে। আৰু সেইটো কাৰণে আমি আমাৰ তেল গৰমৰ কেন্দ্ৰীয় বসন্ত উৎসৱকে ধৰি যিমানখিনি আছে ডেকা ল'ৰা চবেই ইয়াত আজি গৈ শিৱসাগৰত শ্ৰমদান কৰিম বুলি আগবাঢ়ি আহিছোঁ। বৰ্তমান শিৱসাগৰ পালোহি। এতিয়া বৰ্তমান আমি আমাৰ নাম্বাৰখনৰ ট্ৰেভেলাৰখন আহিবলৈ ৰখি আছোঁ। তাতে বহুত মানুহ আহি আছে আৰু আজি বতৰ বহুত বেয়া, গোটেই বৰষুণ দি আছে। তাকে আজি কি কাম কৰিব পৰা যায় আৰু বৰষুণ ইমানেই দিছে যে আজি কি কৰিব পৰা যাব ঠিক নাই। বহুত দিনো থাকিম বাৰু, কাইলৈ যাতে বৰষুণ নিদিলেই হয়। আৰু বাকী আমাৰ বাছখন আৰু ট্ৰেভেলাৰখন আৰু গাড়ী আহিবলৈ ৰখি আছোঁ, ডাম্পাৰ। আৰু এনেকৈ ছাতি লৈ ৰখি আছোঁ ৰাস্তাৰ মাজত। দুখন গাড়ী থাকি আহিলে তেহেঁতক এতিয়া মই আগবঢ়াই লৈ যাব লাগিব, মানে সেইটো কাৰণে ছাতিটো লৈ ৰৈ আছোঁ। বিন্দাছ ছাতি এটা দিছে আৰু চকীদাৰ হৈ ৰৈ আছে। গোটেইখিনি আমাৰ তেল গৰমৰে গাড়ী হয়। এইখিনি প্ৰত্যেক গাড়ীতে মানুহ আহিছে। বৰ্তমান আমাৰ এই বস্তুখিনি আনলোড কৰি থকা হৈছে। বৰ্তমান গন্তব্যস্থানটো পালোহি আৰু ইয়াতে আজি স্কুলতে আমাৰ কেম্পটো পাতি ইয়াতে থাকিব আজি আৰু কাইলৈ। তাৰপিছত শ্ৰমদানৰ কাৰণে অলপ আগলৈ যোৱা হ'ব। গোহাঁইগাঁও আছোঁ, শিৱসাগৰৰ গোহাঁইগাঁৱত। আৰু গোহাঁইগাঁৱৰ পৰা আমি অলপ আগলৈ যাম, মানে শ্ৰমদান কৰিবলৈ। ইয়াত এই স্কুলখনতে আমাৰ চবেই নাস্তা ব্ৰেকফাষ্ট কৰি আৰু আৰামছে ইয়াৰ পৰা ওলাই যাম। বাকী দুজনমান থাকিব ইয়াত খানা বনাবলৈ, আৰু ৰাতি আজি ইয়াতে থাকিম ঘূৰি আহি। বস্তুখিনি বেয়া হৈছেই, তাতে যাতে আমাৰ হাতৰ পৰা আকৌ যাতে হৰণ ভগন কিবা এনেকুৱা নহয়। এই মানুহখিনি বৰ্তমান শ্ৰমদানৰ কাৰণে আমি সোমাইছোঁ আৰু গাঁৱৰ ভিতৰত। আমাৰ ঘৰৰ পৰিস্থিতিবোৰ অলপ দেখাই দিছোঁ। বৰ্তমান আহি শিৱসাগৰৰ ৰজাপুল বুলি এডোখৰ ঠাই পাইছোঁহি।
য'ত এই ভয়ংকৰ বানে যথেষ্ট ৰাইজক ক্ষতিসাধন কৰিছিলে। ঘৰৰ অৱস্থা চাবলৈ অতিকৈ শোচনীয় হৈ আছে, অতিকে দুখজনক। ইয়াতে আজি আমি আমাৰ সকলোৱে শ্ৰমদান কাৰ্যসূচীটো আগবঢ়াম। গোটেই পলস, কিমান দৰৰ পলস, মানুহৰ ঘৰতো এনেকৈ পলস আছে, গতিকে দুখজনক বিষয়। তাকে আৰু দেখাইছে গোসাঁই গাঁৱৰ লোকৰ ভাষ্য কৰিয়ে আছে। তাত বহুত সাপ ওলাইছে মানুহৰ। হ'ব। ঘৰৰ অৱস্থা যে মানুহে চাফা কৰোঁতে মাথা বেয়া হৈ যাব। এফুটমান হ'ব জানে? এফুটমান হৈ যাব? অঁ চলি আছে। আপুনি ব্যৱসায়টো উঠাই দিব। এইবোৰ হ'ল ভিতৰৰ ৰুম। আমাৰ পৰা কামত লাগি আছে, ময়ো লাগি আছোঁ, চবেই লাগিছে, বেলেগে বেলেগৰ ঘৰত লাগি আছে। কেতিয়াও এনেকুৱা আপুনি পানী যোগান বিভাগত আছে নেকি বাৰু? বহুত উজুৰ কামটোৱে লৈ ল'লে আৰু আমিহে পৰা বোকা চাফাই এইটো পানী হওঁতে খালোঁ হয়। মই বাহিৰলৈ মাংস কৰা সম্ভৱেই নহয়। কি হ'ল কি হ'ল? গাড়ীত আছে যাম পাওঁ। ছাৰ সৃষ্টি দিয়া কামবোৰে পাওঁ আৰু মনে বোলে সৃষ্টি দিয়া কামবোৰে পায়। আৰু এডাল পাইপ পাইপ নিছিলি এডাল নিছিলো এই দুডাল নিছিলে ই নিছিলে। আমাক আহিলে হ'ব, আপোনালোকৰ